Hello dosto, good morning. Welcome to my channel Phanindravlogs. এইটো মোৰ প্ৰথম ব্লগ ভিডিঅ' হয়, গতিকে যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰিব আৰু কি ভুল হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। সো ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰিব কেনেকুৱা হৈছে, তেতিয়া মই আৰু বনাবলৈ উৎসাহ পাম। তো বলক অলপ দেখাওঁ আৰু অলপ পিছত যাম আমি এতিয়া শিঙৰিলে। মায়ে ওলাই আছে চাগৈ। তো এয়া ৰামৰ দোকান, আন্ধাৰ ভিতৰত লাইট জ্বলি আছে। এয়া মোৰ লগৰটো, হাই, ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এয়া তাৰ নিজৰ ভিডিঅ' চাই আছে, এডিটিং কৰি আছে। ওলাবলৈ কৈছে শিঙৰি যাবলৈ, তো এতিয়া ওলাওঁ, তাৰপিছত লগ পাম। এয়া এতিয়া যাবলৈ ওলালোঁ, পিন্ধিলোঁ কাপোৰ, পিন্ধি লৈ ৰেডি। এতিয়া এয়া মাহঁতে ওলাই আছে, মন্দিৰলৈ যাওঁ। মা আৰু দেউতা মোৰ লগৰটোৰ। এতিয়া বলক বাহিৰলৈ যাওঁ। কতে তই এইটো ভিডিঅ' কৰিবলৈ ওলাই লৈছে, মোবাইল আৰু ষ্টেণ্ড। মই হাততে হেলমেটটো লৈছোঁ, গাড়ী সি চলাব মই নচলাওঁ, হেলমেটটো লৈছোঁ মই। এতিয়া অলপ বাহিৰত যাওঁ। এয়া যাব খোজোতেই বৰষুণটো দিব ওলাইছে, ক'লা হৈ আহিছে। আমি শিঙৰিত যাব খোজাৰ কাৰণেহে বৰষুণটো আহিব পালে আৰু। তো বিলাক চাই থাকক, একো নাই, সেই হ'লেও বৰষুণ দিলেও যাম। এয়া মোৰ লগৰটো, মাস্ক পিন্ধিম, পিছত পিন্ধিম, এতিয়া ঘৰতে আছোঁ, এতিয়া নিপিন্ধি যাবলৈ ৰেডি হৈ গ'লোঁ। এয়া মাও আহিল, এয়া আছে মাস্ক আছে। এয়া ৰামো ৰেডি হৈ গ'লোঁ, দেউতা আহি পৰা নাই, দেউতা আহিলে হৈ গ'ল আৰু যাবলৈ ৰেডি হৈ গ'লোঁ। তো বলক যাওঁ আৰু। তো এতিয়া গৈ আছোঁ, তেল ডিপুত সোমালোঁ, তেল ভৰাম বুলি। গাড়ী আনিছোঁ যেতিয়া তেলটো ভৰাব লাগিবই। তো তেল ভৰাই এতিয়া তেল ডিপুৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ শিঙৰি। ফাইনেলি আহি পালোঁ শিঙৰি গেট। তো বলক যিমানখিনি পাৰোঁ দেখাই থাকিম। তো এতিয়া বলক সোমাই যাওঁ শিঙৰি গেটৰ মাজলৈ। বলক গৈ থাকোঁ। বৰষুণটো দিয়ে কৰি আছে, তো ভিজি ভিজি গৈ আছোঁ। কিমান আৰু ৰখিম, সেইবাবে গৈ আছোঁ ভিজি ভিজি। অলপ আগতে পালোঁ বৰষুণ, এতিয়া বৰষুণ আৰু কমিলে। এতিয়া আহি পালোঁ ছেকেণ্ড গেটখনৰ ওচৰলৈ। তো ইখনেই আৰু লাষ্ট গেট, আৰু গেট নাই। তো এয়া লিখা আছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। চ' আৰু বেছি দূৰ নাই, অলপ সময় পিছতে আৰু শিঙৰি মন্দিৰটো পাম। মাস্কখন খুলি লওঁ। তো আহি পালোঁ শিঙৰি মন্দিৰ। আহি
পালোঁ। এই দেখি চাব পাৰে মোৰ পিছফালে এটা মন্দিৰ পাহাৰৰ ওপৰত, আৰু ওপৰত আছে বোলে মন্দিৰ। এয়া পাহাৰ। গেটখন মাৰি থৈছে, আহিছোঁ বেলেগ ৰাস্তাৰে। সোমাই আহিলোঁ শিঙৰি মন্দিৰৰ ভিতৰলৈ। এতিয়া ভৰি হাত ধুব গৈ আছোঁ। ইয়াতে কাছ আছে, দেখাই আছোঁ অলপ পিছত। হ'ব, জোতাযোৰ খুলি লওঁ। জোতা খুলি হাত ভৰি ধুই আহি দেখাম কিছুমান দৃশ্য। এয়া মন্দিৰ বন্ধ হৈ আছে, মন্দিৰটো কিবা বন্ধ হৈ আছে, বন্ধ কৰি থৈ দিছে। বন্ধ কৰি থৈ দিয়াৰ আচল কাৰণটো হ'ল কৰোণা মহামাৰী। লকডাউন হৈ আছে বাবে বন্ধ কৰি থৈ দিছে। এই চাব পাৰে কাছ, এই কাছ চাওক। চাওক কাছ কিমান। ৰাম কাছ চাবিয়া, ৰাম আছে কেইটা, এটা দুটা তিনিটা চাৰি আছে কেইটামান, চাব পাৰে। ত' গাইজ ভৰি হাত ধুই ল'লোঁ। এতিয়া গৈ আছোঁ এটা জেগালৈ। ইয়াত আহি প্ৰথম ইয়াতে আহিব লাগে, টিকেট ল'ব লাগে, তেতিয়াহে প্ৰসাদৰ পোৱা যায়। প্ৰসাদ ঘৰৰ পৰা অনা হয়, প্ৰসাদ হ'লেও টিকেট ল'লেহে ঘৰৰ অনা প্ৰসাদ যেও দিয়ে। এই চাওক মন্দিৰ, ৰ'দ দিছে সেইবাবে ইমান মুখখন বেয়া হৈ গৈছে। চাই থাকক। চ' গাইজ এয়া চাওক, এয়া ভিডিঅ' কৰি আছে মোৰ লগৰটো, দেখাই আছে কাছবোৰ তাৰ চেনেলত দিবৰ বাবে কৰি আছে তেওঁ। এতিয়া আমি ল'ব লাগিব চাকি, তাৰপিছত এতিয়াতো ল'ব নালাগিব চাগৈ চাকি। ত' এতিয়া ভিতৰলৈ সোমাই যাওঁ। চাব পাৰে দিব। এই চাওক বান্দৰ কি যে ধুনীয়া, ক'ত ক'ত যে ঘূৰি ফুৰিছে সিহঁতে। এইটোৰ পেটত পোৱালি, পেটৰ তলত ওলমাই লৈ আছে পোৱালি। এয়া এটা ইও লৈ আছে। আপোনালোকে দেখিবলৈ পাইছেনে? এইটো বান্দৰটো পেটত এটা পোৱালি দেখিবলৈ পাইছেনে? দেখিবলৈ পাইছে। পূজাৰী ইয়াতে বহিছে। আচলতে মেইন কথা হ'ল যে কৰোণা মহামাৰীৰ বাবে সকলো মন্দিৰ বন্ধ কৰিবলৈ দিছে। সেয়েহে চাকি জ্বলোৱা থানতে দেওজনে বহিব লগা হৈছে। ভিতৰতো খুলিবলৈ দিয়া নাই। ইয়াতে পূজাৰীজনে পূজা কৰি থাকে। ত' গাইজ সেৱা কৰিলোঁ। এতিয়া যাওঁ। এয়া প্ৰথম সোমাওঁতে চাগে আপোনালোকে দেখিবলৈ পাইছিলে। ত' এতিয়া ভাবিলোঁ
ফাইনেলি আহি পালোঁ ঘৰ। আহি পায়ে ভৰি হাত ধুই ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ। সেয়েহে ভিডিঅ'টো আৰু কৰিছোঁ। তাৰ শিঙৰিত ভালদৰে ভালদৰে কৰিব নোৱাৰিলোঁ। বৰষুণ দিয়াৰ বাবে বহুত অসুবিধা হৈ গ'ল। তো ভিডিঅ'টো ইমান ভাল নহ'বও পাৰে। তাতে মই প্ৰথম ব্লগ বনাইছোঁ। যদি কিবা ভুল হয় তেনেহ'লে ক্ষমা কৰিব, আৰু যদি ভাল পাইছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা কৈ থওঁ যে যদি ভিডিঅ'ত কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব, আৰু কি ভুল হৈছে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। বাই।